সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ শ্ৰেণী। আজিৰ শ্ৰেণীৰ বিষয় হৈছে অർത്থালংকাৰ। আজিৰ শ্ৰেণীৰ বিষয় অർത്থালংকাৰ। অৰ্থালংকাৰ হৈছে অৰ্থৰ বৈশিষ্ট্য সৃষ্টিয়ে অৰ্থালংকাৰ। ইয়াৰ দ্বাৰা কাব্যৰ সৌন্দৰ্য বৃদ্ধি হয়। এটাক আনটোৰ লগত তুলনা কৰি ব্যৱহাৰ কৰা শব্দই এফালে লিখকৰ বুদ্ধিৰ দীপ্ততাৰ আৰু আনফালে কল্পনা শক্তিৰ প্ৰাচুৰ্যৰ পৰিচয় দিয়ে আৰু ভাষাকো মনোহাৰিত্ব প্ৰদান কৰে। অৰ্থালংকাৰক কেইটামান ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে সাদৃশ্যমূলক বা তুলনামূলক অলংকাৰ। সাদৃশ্যমূলক অলংকাৰৰ সৌন্দৰ্য হ'ল দুটা বিসদৃশ বস্তুৰ মাজত সংযোগ স্থাপন কৰা। বস্তু দুটা যিমানেই বিসদৃশ নহওক লাগে, তাত কবিয়ে এনেধৰ্ম বা গুণ আৱিষ্কাৰ কৰে যিটোৱে সেই দুইটা বস্তুকে সমান ধৰ্মীৰূপে প্ৰতীয়মান কৰায়। বস্তু দুটাৰ বাহ্য পাৰ্থক্য যিমানেই বেছি হয়, অলংকাৰো যেন সিমানেই সৌন্দৰ্যমণ্ডিত হয়। সাদৃশ্যমূলক অলংকাৰৰ বহুকেইটা ভাগ: উপমা, ৰূপক, ব্যতিৰেক, উৎপ্ৰেক্ষা, অপসূতি, নিশ্চয়, দৃষ্টান্ত, নিদৰ্শনা, অতিশয়োক্তি, সমাসোক্তি, প্ৰতীপ, সন্দেহ, ভ্ৰান্তিমান, উল্লেখ, দীপক আৰু তুল্যযোগিতা। এইকেইটা হৈছে সাদৃশ্যমূলক বা তুলনামূলক অলংকাৰৰ ভাগ। দ্বিতীয়টো হৈছে বিৰোধমূলক অলংকাৰ। সাদৃশ্যৰ মাজত যিদৰে সৌন্দৰ্য আৰু সুষমা আছে, বিৰোধৰ মাজতো এটা চমৎকাৰিত্ব আৰু আকৰ্ষণ গুণ আছে। এই বিৰোধক অনুভূতিৰে সৌন্দৰ্যমণ্ডিত কৰি কলাৰূপলৈ নিবৰ কাৰণে কবিসকলে কিছুমান বিশেষ পদ্ধতি ব্যৱহাৰ কৰে। এই প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয় বিৰোধমূলক অলংকাৰ। বিৰোধমূলক অলংকাৰক কেইবাটাও ভাগত ভাগ কৰিব পাৰি: বিৰোধ বা বিৰোধাভাস, বিষম, বিশেষোক্তি, বিভাৱনা আৰু অসংগতি। ৩ নম্বৰটো হৈছে শৃংখলামূলক অলংকাৰ। কবিৰ বক্তব্য কেতিয়াবা একোটা পৰস্পৰিত ৰূপত ব্যক্ত হয়। এটা ভাৱ বা বস্তু আন এটাৰ অৱলম্বনত গঢ় লৈ উঠে। তেনেভাৱে সৰ্জিত অলংকাৰসমূহকেই আলংকাৰিকসকলে শৃংখলামূলক অলংকাৰ বুলি অভিহিত কৰিছে। শৃংখলামূলক অলংকাৰৰ ভাগকেইটা হ'ল একাৱলী, কাৰণমালা, সাৰ, পৰ্যায় আৰু স্বভাৱোক্তি। তাৰ পিছৰ অলংকাৰটো হৈছে ন্যায়মূলক অলংকাৰ। ন্যায়মূলক অলংকাৰক দুটা ভাগত ভাগ কৰা হৈছে: অৰ্থান্তৰ ন্যাস আৰু কাব্যলিংগ। কোনো বিষয়ে কিবা উক্তি বা সমৰ্থনত আন এটা উক্তিৰ উপস্থাপন কৰাকে অৰ্থান্তৰ ন্যাস অলংকাৰ বুলি কোৱা হয়। য'ত কোনো পদবাক্যৰ বৰ্ণনীয় বিষয়ৰ হেতু বুলি ব্যঞ্জনাৰ দ্বাৰা বোধ হয়, সিয়ে কাব্যলিংগ অলংকাৰ। তাৰ পিছৰটো হৈছে গুহাৰ্থ প্ৰতীতিমূলক অলংকাৰ। গুহাৰ্থ প্ৰতীতিৰ বাবে এফালে প্ৰয়োজন হয় ব্যঞ্জনা অনুভৱ কৰিব পৰা কল্পনা কুশল চিত্তবৃত্তিৰ, আনফালে প্ৰয়োজন হয় বুদ্ধিদীপ্ত সতেজ মনৰ। গুহাৰ্থ প্ৰতীতিমূলক অলংকাৰক কেইবাটা ভাগতো ভাগ কৰিব পাৰি: অপ্ৰস্তুত প্ৰশংসা, বাহ্যস্তুতি আৰু বাহ্যোক্তি। তাৰ পিছৰটো অলংকাৰ হৈছে লক্ষণামূলক অলংকাৰ। পাশ্চাত্য সাহিত্যৰ লগত সংস্পৰ্শলৈ আহি আমাৰ লেখকসকলে আৰু কেইটিমান অলংকাৰ ব্যৱহাৰ কৰা দেখা যায়, কিন্তু প্ৰাচীন আলংকাৰিকসকলে ইয়াক অলংকাৰ বুলি অভিহিত কৰা নাই। সেইবিলাকক শব্দ শক্তিৰ লক্ষণা গুণেৰেহে সামৰি থৈছে। যদিও পাশ্চাত্যৰ সংস্পৰ্শত এইকেইটা আমাৰ অলংকাৰৰ শাৰীলে ধৰা হয়, কিন্তু প্ৰাচীন আলংকাৰিকসকলে আজিও তাক স্বীকাৰ কৰি লোৱা নাই।